নমস্কাৰ। আজি কেইযোৰমান কটন কেঁচাপাত আৰু কটনৰ মেখেলা চাদৰ লৈ আহিছোঁ আপোনালোকলৈ। সম্পূৰ্ণ হেমা হেণ্ডলুমৰ কাপোৰ, হাতে বোৱা কাপোৰ। আপোনালোকে বজাৰত যিমানেই কাপোৰ নিবিচাৰক কিয় কেতিয়াও আমাৰ ঘৰত বোৱা কাপোৰযোৰৰ নিচিনা হ'বই নোৱাৰে, সেয়া মই গেৰাণ্টি দি ক'ব পাৰোঁ। গতিকে আহকচোন আজি কাপোৰকেইযোৰৰ কোৱালিটি আৰু ডিজাইন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমেই দেখুৱাইছোঁ এযোৰ খুব ধুনীয়া বগাত কটন কেঁচাপাতৰ কাপোৰ। একেবাৰে শালৰ পৰা কাটিহে আনিছোঁ। মেখেলাখন এতিয়াও কাটিবলৈ বাকী আছে। এইটো ব্লাউজ পিচ, এইখন চাদৰ। চাদৰৰ আগত এনেদৰে ৰখা হৈছে দহি বাতিবৰ কাৰণে। এয়া কেঁচাপাত, সম্পূৰ্ণ পিয়'ৰ কেঁচাপাতৰ আপোনালোকে ধৰিব পাৰিছে। আৰু আমি বানীত বৈছোঁ কটন। খুব কোমল কাপোৰখন, খুব কোমল হৈছে। ভাল লগা এযোৰ কাপোৰ। গৰম ঠাণ্ডা বুলি কথা নাই, যেতিয়াই তেতিয়াই পিন্ধিব পৰা। আৰু গাত আছে একেবাৰে সৰু সৰু সূতা। লগতে থাকিব এনেকুৱা ছাইড পাৰি। আন এযোৰ এয়া পদ্মিনী কেঁচাপাত পদ্মিনী, মানে বানীত বোৱা হৈছে পদ্মিনী আৰু দীঘত আছে কেঁচাপাত। খুব মৰম লগা গুলপীয়া ৰঙৰ কাপোৰ। ফুল এনেকৈ দিয়া হৈছে আৰু গোটেই তাত এয়া সৰু সৰু বুটা। এইখন মেখেলা আৰু মেখেলাৰ এয়া হৈছে চাদৰৰ পটি, 7টা পটি থাকিব। আৰু লগতে এইটো ব্লাউজ পিচ। আৰু এইযোৰ হৈছে কেঁচাপাত পদ্মিনী। এয়া কেঁচাপাত পদ্মিনী বোৱা হৈছে কফি ৰঙৰ ফুল, হিংখাপ ডিজাইনৰ ফুল আৰু গাত এনেদৰে ডাঙৰ ডাঙৰ বুটা দিয়া হৈছে। ইয়াৰ ছাইড পাৰি, ইয়াৰো থাকিব 7টা ছাইড পাৰি। এইখন মেখেলাৰ লগতে আছে পাৰিকেইটা। যিহেতু ফুলটো ডাঙৰ বা বুটাকেইটা ডাঙৰ, সেয়েহে ইয়াৰ পাৰিটো অকণমান সৰুকৈ কৰা হৈছে। এইকেইটা হ'ব ছাইড পাৰি। আৰু এইটো হৈছে ব্লাউজ পিচ। এনেদৰে এযোৰ কাপোৰযোৰ। আৰু এযোৰ মৰম লগা ৰঙত এযোৰ এনেকৈ কৰা হৈছে। গাত সৰু সৰু বুটা। এইখন চাদৰ, কটন কেঁচাপাত দেই, এইযোৰ কটন কেঁচাপাতত। এইখন চাদৰ আৰু এইখন মেখেলা। মেখেলাৰ লগত আছে এইকেইটা ছাইড পাৰি, চাদৰৰ কাৰণে ছাইড পাৰি 7টা আছে। আৰু আছে এইটো ব্লাউজ পিচ। পটি আচলতে 7টা আমাৰ প্ৰয়োজনেই নহয়, 6টা পটিতে হৈ যায়, কিন্তু আমি 7টা কৰি দিওঁ। দৰকাৰ হ'লে আপোনালোকে ব্লাউজতো লগাই দিব পাৰিব। আন এযোৰ কেঁচাপাত পদ্মিনীৰ কাপোৰ এয়া। সকলোবিলাক কাপোৰৰে ডিজাইনবোৰ বেলেগ বেলেগ কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াত আছে এনেদৰে আৰু গাত আছে ডাঙৰ ডাঙৰ দুটা। খুব মৰম লগা এটা ৰং, পিচ কালাৰ, যিটো আমি পিচ কালাৰ বুলি কওঁ। আৰু ইয়াৰ লগত আছে এইটো ব্লাউজ পিচ। আৰু এয়া হৈছে চাদৰৰ ছাইড পাৰি, 7টা আছে। খুব ধুনীয়া মৰম লগা এইটো ৰং। আৰু আপোনালোকে ইচ্ছা কৰিলে নিজৰ পচন্দৰ ৰং বা ডিজাইনো দিব পাৰে। যিটো বস্তু আপুনি বজাৰত হয়তো ল'ম বুলি বা বিচাৰি আছে, বজাৰত পোৱা নাই, সেইটো ৰং আৰু ডিজাইনৰ কাপোৰ আমি হেমা হেণ্ডলুমত আপোনালোকক প্ৰস্তুত কৰি দিবলৈ চেষ্টা কৰোঁ। এইযোৰ বজাৰত নোপোৱা এযোৰ কাপোৰ। বিৰাটেই ধুনীয়া ডিজাইন আৰু ইমান কোমল কাপোৰযোৰ। দেখিছে নহয়, বজাৰত নোপোৱা কাপোৰ এইটো কাৰণেই কৈছোঁ যে ইয়াত কেঁচাপাত এৰি ব্লেণ্ড কৰা হৈছে। কেঁচাপাতত এৰি প্ৰথমযোৰ কাপোৰ বৈছোঁ। এয়া চুইছে, আপুনি কাপোৰটো দেখিয়ে গম পাইছে কিমান ছফ্ট। মানে গৰম ঠাণ্ডা বুলি কথা নাই, যেতিয়াই তেতিয়াই পিন্ধিব পৰা এযোৰ কাপোৰ। বগা, সম্পূৰ্ণ বগাত বোৱা হৈছে। যিহেতু এৰী ৰংটো অলপমান অফ হোৱাইটত থাকেই, সেয়েহে কাপোৰযোৰ অলপ একেবাৰে শুদ্ধ বগা আপোনালোকে হয়তো দেখা নাই, কিন্তু বৰ ধুনীয়া হৈছে কাপোৰযোৰ। ফুল আৰু ডিজাইন চাওকচোন। আৰু এইখন মেখেলা আৰু ইয়াতে আছে চাদৰৰ কাৰণে এইকেইটা পাৰি, ছাইড পাৰি 7টা। মানে চিলালে বহুত ষ্টেণ্ডাৰ্ড এযোৰ কাপোৰ লাগিব দেখিবলৈ। আৰু এইটো ব্লাউজ পিচ। যিকোনো অনুষ্ঠানত পিন্ধিব পৰা, বিয়া সকাম পাৰ্টি সকলোতে পিন্ধিব পৰা এযোৰ কাপোৰ। এইযোৰ সম্পূৰ্ণ কটনত, দীঘে বানীয়ে কটনত বোৱা হৈছে। আমাৰ যিটো শেৱালি ফুলৰ ডিজাইন এটা মই আপোনালোকক আগতে টচত দেখুৱাইছিলোঁ, সেই ডিজাইনটো ইয়াত কৰা হৈছে। বাইদেউ এগৰাকীৰ অনুৰোধ মৰ্মে এই কাপোৰযোৰ আমি প্ৰস্তুত কৰি দিছোঁ। তেখেতৰ ৰং, তেখেতৰ ডিজাইন
কোৱাৰ মতে কৰি দিয়া হৈছে। এতিয়া শৰৎকালত পিন্ধিব আৰু কিমান ধুনীয়া লাগিব। আৰু এইখন মেখেলা আৰু ইয়াতে আছে এইকেইটা চাইড পটি, তাৰপিছত এইটো ব্লাউজ পিচ। এইযোৰ কাপোৰ সম্পূৰ্ণ কটনৰ, ইমান কোমল আৰু পিন্ধিবলৈ আৰামদায়ক হ'ব। এইযোৰ সম্পূৰ্ণ নুনি কটন, এয়া নুনি, দিগত আছে নুনি, পানীত আছে কটন এনেদৰে। আৰু ইয়াৰ মানে বুটা নাই, গাত বুটা নাই, কিন্তু মাজত এয়া গেৰু ডিজাইনটো দিয়া হৈছে। গেৰু ডিজাইনত মাজডোখৰ কৰা হৈছে। এয়া এইখন মেখেলা, এইটো ব্লাউজ পিচ আৰু এইকেইটা চাইড পাৰি। চাইড পাৰিটো অকণমান ডাঙৰ কৰি দিয়া হৈছে, যিহেতু গাত বুটা নাই, আৰু ব্লাউজ পিচৰ ফুলটো ডাঙৰ কৰি দিয়া হৈছে। এইযোৰ হৈছে সম্পূৰ্ণ নুনি কটনৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, কাপোৰখিনি কেনেকুৱা পালে দেখি আপোনালোকে জনাবলৈ নাপাহৰিব। আকৌ আহিম দুযোৰমান বেলেগ ডিজাইনৰ বেলেগ কাপোৰ লৈ। ধন্যবাদ।